নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেলৰ অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আজি আমি গৈ আছোঁ গোলাঘাটত থকা শ্ৰী শ্ৰী আঠখিলীয়া নামঘৰলৈ। তো মই গৈছোঁ, মোৰ লগত ভাইটি দুজন আৰু লগত আছে মোৰ পত্নীও গৈছে, পিছফালে বহি আছে। আমি গৈ আছোঁ গোলাঘাটৰ পৰা। এতিয়া সময় হৈছে 10:30 বাজিছে। কিমান টাইম লাগিব? তাত 2 ঘণ্টামান লাগিব ন? 12টামান বজাত পামগৈ। তো বলক দেখামগৈ তাত কেনেকৈ কি হয়। আহি এয়া পাইছোঁহি আৰু এয়া আদৰণি লিখি থোৱা আছে শ্ৰী শ্ৰী আঠখিলীয়া নামঘৰলৈ অহা সমূহ ভক্তপ্ৰাণ ৰাইজলৈ। এয়া আমি আহি পাই গ'লোহি শ্ৰী শ্ৰী আঠখিলীয়া নামঘৰ। এই তোৰণখন নতুনকৈ বনাইছে, বৰ ধুনীয়াকৈ বনাইছে দেই। এতিয়া আমি এফালেদি সোমাই যাম। এতিয়া লেফ্ট চাইডে পাৰ্কিং কৰিব লাগিব। ব'লা লেফ্ট চাইডে ব'লা। এতিয়া পালোহি। এইফালে পাৰ্কিং আছে, বহুত ডাঙৰ এৰিয়া পাৰ্কিংটো। চাহ জেগাত গাড়ীখন ৰখাব লাগিব। আই লাভ আঠখিলীয়া। ইয়াতে গাড়ী পাৰ্কিং কৰি দিলোঁ। তাৰপিছত এতিয়া ভিতৰলৈ যাম। কিন্তু আজি বহুত মানুহ হৈছে, ভাদ মাহত বহুত মানুহ আহে। চবফালে গাড়ীয়ে গাড়ী, বহুত মানুহ হৈছে। সূৰ্য দেৱতা আজি বহুত দিছে ভল্টেজটো, পূৰা গৰম এতিয়া বাহিৰত। এতিয়া যাওঁ, তাতে চাকি এইবোৰ কিনি লওঁ, শৰাই বস্তু কিনি লওঁ। তাৰপিছত ভিতৰত গৈ দেখাই আছোঁগৈ। ভিতৰত বহুতখিনি দোকান আছে, বহুত দোকান আছে আৰু। তাৰপিছত এতিয়া আমি এখনলৈ আহিছোঁ, শৰাই বস্তু লৈ লওঁ। তাৰপৰা চাকি ল'ম, চাকি বস্তু লৈ ল'লোঁ। এয়া তাৰপৰা এইফালে এয়া শৰাই। এতিয়া ভিতৰলৈ যাম, ব'লা। আমাৰ কিমান হ'ল? ভিতৰৰ পৰিৱেশটো বৰ বেলেগ দেই, ইমান ধুনীয়া লাগে সোমাই অহাৰ পিছতে। এইটো এটা অতিথিশালা আছে, ইয়াতো মানুহ থাকিব পাৰে আহি পেলাই। তাৰপিছত এখন ছেকেণ্ড গেটখন বাটচৰা শ্ৰী শ্ৰী আঠখিলীয়া নামঘৰ। ইয়াত ধুনীয়াকৈ ভৰি হাতকেইটা ধুই ল'ব লাগিব এতিয়া। অন্তি প্ৰজ্বলন গৃহ, ইয়াতে এতিয়া আমি চাকি জ্বলাম। চাকি জ্বলাৰ পিছত শৰাই দিমগৈ। কি ধুনীয়া পৰিৱেশ, হাজাৰ হাজাৰ চাকি জ্বলি আছে। ইয়াত শৰাই জমা লয়, তাৰপৰা তাৰ ছাইডতে প্ৰসাদ দিয়ে লগালগ। এতিয়া শৰাই জমা দিলোঁ। তাৰপিছত আমি অলপ এইফালে যাম। তাৰপিছত অলপ দেৰি পিছত আহি প্ৰসাদ ল'মহি। এইটো পুখুৰীত কাছ থাকে, এতিয়া কাছবোৰ ওলোৱা নাই। সেইটো ওলাইছে, এটা মূৰটো উলিয়াইছে। ইয়াত প্ৰসাদ দিয়া হয়, প্ৰৱেশ। এতিয়া আমি প্ৰসাদ ল'বলৈ গৈ আছোঁ। প্ৰসাদ দুভাগ লৈ ল'লোঁ। এতিয়া লাহেকৈ ঘৰলৈ যাম আৰু। ৰাতিপুৱা ঘৰত একো খাই অহা নাছিলোঁ, সেইকাৰণে বাহিৰৰ এনেকুৱা
হোটেল আছে ইয়াতে হোটেলতে এতিয়া কিবা এটা খাম খাই পেলাই আৰু আমি এতিয়া ঘৰলৈ যাম সো আজি ভিডিঅ'টো ইমানেই আছিলে আমি খাই বৈ ওলালোঁ এতিয়া ঘৰলৈ যাম আৰু ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব আৰু কোনোবা যদি আঠখেলীয়া অহা নাই আহিব নিশ্চয় বহুত ভাল লাগে আহি বিশেষকৈ ভাদ মাহত এতিয়া বঢ়িয়াকৈ তামোল এখন খাই লওঁ চাওঁ তামোলখন খাই এতিয়া ঘৰলৈ গৈ থাকোঁ পাণ পেলাই দিলি হ'ব দে একো নাই বেলেগ পাণ খা আজিলৈ বাই বাই পুনৰ নতুন এটা ভিডিঅ'ত লগ পাম ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ বাই বাই